মোৰ ৰানাৰ লাগিব আজি হৈছে 18 তাৰিখ জানুৱাৰী আৰু কাহিনীটো হৈছে 17 তাৰিখৰ কণ্টিনিউ 17 তাৰিখত হ'ব আজি হৈছে 17 জানুৱাৰী আৰু সকলোকে নৱবৰ্ষৰ অশেষ শুভেচ্ছা জনালোঁ আৰু আজি প্ৰায় এক মাহৰ মূৰত মই মোৰ ইউটিউব চেনেলটোত আজি ব্লগ দিবলৈ আহিছোঁ অপাৰেশ্যন হৈছিলে চকুৰ আৰু লগতে তাৰপিছত অলপ পাৰ্চনেল কাম আছিল কাৰণে মই অলপ অফলাইন আছিলোঁ ইউটিউবৰ পৰা চ' আজিৰ দিনটোৰ মুখ্য আকৰ্ষণ হৈছে বহুত দিন মানে বহুত বছৰৰ মূৰত আজি মই ৰাতিপুৱা ক্ৰিকেট খেলিব যাম চ' এতিয়া মই ক্ৰিকেট খেলিব গৈ আছোঁ দাদা আহি বাহিৰত ৰখি আছে মই এতিয়া ফটাফট যাওঁ বলক আজি আমাৰ মাজতে ভাগ বিতৰা হ'ব নে অপজিট টিম আহিব অপজিট টিমৰ লগত খেলিবলৈ হ'লে অকাত হোৱা নাই সেইপিনে জোৰত তিনিআলি পাই গ'লোহি ওলাই যাম বিচাৰো ৰাইচ ক'ত তেনেকৈ আছে তো আমি ফিল্ড পালোহি আৰু ৰাইজে পুৰা ৱাৰ্ম আপ কৰি আছে কিমান বছৰ মূৰত 4 বছৰ 5 বছৰ হ'ব মিনিমাম একচুৱেলি মনত নাই মই লাষ্ট কেতিয়া খেলিছিলোঁ অলপ পিছতে গম পাম কি হ'বগৈ আজি ফেফাই অৱস্থা বেয়া হ'ব ওলাইছে আজি সঁচাই ইয়াত আপোনাৰ বেলেগ গেমো চলি থাকে ফুটবল চলি আছে এতিয়া বৰ্তমান আৰু চাইডে ক্ৰিকেট চলি থাকে ফাৰ্ষ্ট টাইম আহিছোঁ একচুৱেলি ইয়াত এখন ফিল্ডত ইয়াত ফুটবল চলি আছে অলপ চ' আমি ৰখি আছোঁ ডাঙৰ ফিল্ডখন পোৱাৰ কাৰণে এইখন পালে ইয়াত খেলিম অলপমান ৱাৰ্ম আপ কৰিম এতিয়া আমি ফটো ছেশ্যন কৰি ল'লোঁ এতিয়া আৰু এতিয়া খেলিবৰ কাৰণে ৰেডি আমি অলপ পিছতে খেল ষ্টাৰ্ট হ'ব আমি এইখনত খেলিম হয় নাই এইখন পিটছত টছ কৰিব এতিয়া আহিছোঁ ফাইনেলি ফিল্ডখন পাই গ'লোঁ মজা সেই টছ হৈ গ'ল নেকি কেনেকুৱা বেটিং বহিম আৰু পুৰা ভিডিঅ' ৰেকৰ্ড ইমান দূৰ বেছি দূৰ হ'ল নেকি এইটো বেছি দূৰ হ'ল নেকি কি আবে 12 খেল না মোৰ ৰানাৰ লাগিব ৰানাৰ নালাগে বাইক আছে বাইক লৈ আহক
এটা ইউনিক বলিং ষ্টাইল দেখাই আছো বলিং ষ্টাইলটো চব 1 উইকেট ডাউন 17 ৰান 4 অভাৰ 5 অভাৰ ৰানিং আৰু এটা উইকেট গ'ল কিমান ৰান এতিয়া আমাৰ 20 ৰান না 20 ৰান 5 অভাৰ 20 ৰান 2টা উইকেট ফাৰ্ষ্ট 4 এটা উইকেট গ'ল আমাৰ সানিড আউট 8 অভাৰ ৰানিং 36 ৰান আৰু 4টা উইকেট খেল হৈছে 10 অভাৰ আৰু মানুহ হৈছে এটা টিমত 12টা মই বেটিং নাপালোঁ বঢ়িয়া 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 47 আৰু 48 টাৰ্গেট না ফাৰ্ষ্ট ইনিংছৰ পৰা গম পোৱা গ'ল যে পিটছখনত বল শ্ল' কৰিব লাগিব পেচ কৰি কোনো লাভ নাই বাট কি হ'ব শ্ল' কৰিলেও পেচ কৰিলেও মাৰটোতো খামেই বঢ়িয়া বঢ়িয়া ভিডিঅ' চাই পেলাই তাত বেটিং চাই পেলাই আমাৰ নোক পান্তি জাজ নকৰিব কাৰণ আমি বহুত দিন খেলা নাই বহুত বছৰ খেলা নাই ক'বলৈ গ'লে এটা দশকেই খেলা নাই আজি খতম আৰু হাৰিলো কোনো কেছ নাই আজি কিন্তু কেছটো তামাম হ'ল ন এই যে পৰাটো যে বা মই তাৰপৰা দেখি পেলাই মই কাহানীটো কৈ আছো পিছতকে কৈ আছো বহুত ডাঙৰ কাহানী হৈছে আচ্ছা এই কাহানীটো হৈছে আমাৰ টিমৰ এজন দাদা আছিল তো তেখেতে আমি যেতিয়া ফিল্ডিং আহিছিলে আমাৰ তেতিয়া তেখেতে লং অনত ফিল্ডিং কৰি আছিলে চ' লং অনত এটা কেটচ গ'ল তো তেখেতে কেটচটো ধৰিবলৈ গৈ আছে আৰু যোনখিনি বাউণ্ডেৰী লাইন আছিলে বাউণ্ডেৰী লাইনৰ ছাইডতে ৱাল এখন আছিলে আৰু ৱালখন পাৰ হ'লে আপোনাৰ ড্ৰেইন চ' ৱালখন এনেকুৱা নাছিল যে ডাঙৰ ৱাল আছিল 8লৈকে থকা এখন ৱাল আৰু চ' তেখেতে গৈ বলটো কেটচ ধৰিব গৈ পেলাই বলটো ৰখালে কিন্তু ৱালখনত তেওঁ লাগি পেলাই বেলেঞ্চ ৰখাব নোৱাৰি এনেকৈ পৰি গ'ল আমি আঁতৰৰ পৰা দেখিছোঁ যে তেখেত পৰি থাকিলে গোটেই টিমৰ মানুহ অপজিট টিমৰ মানুহ গোটেই ল'ৰাখিনি তাত দৌৰি গৈ পেলাই জমা হৈ পেলাই চাইছে তেখেত ট্ৰেইনটোত পৰা নাই কিন্তু ভাগ্য ভাল আছিল সেই টাইম তেখেতৰ প্ৰেজেঞ্চৰ মাইণ্ডে কাম দিলে আৰু তেখেতে ৱালখন পাৰ হোৱা আগমুহূৰ্তত মাইণ্ডত আহিল যে নাই মই ৱালখনত কিবা এটা কৰি পেলাই মই ড্ৰেইনটো পাৰ হৈ যাম আৰু তেখেতে জাপ মাৰি পেলাই ৱালখন ড্ৰেইনটো পাৰ হৈ গ'ল কিন্তু আঁতৰৰ পৰা দেখাকেইটা লাগি আছিল যে তেখেত ড্ৰেইনতে সোমাল চ' আল্টিমেটলি তেখেতে গৈ ফুটপাথত পৰিলে ড্ৰেইনৰ ছাইডত ফুটপাথ আছিলে আৰু ফুটপাথতো মানে ভালকৈ পৰিছে তেখেতক ভৰি ছাল হাতৰ ছাল গৈছে পুৰা কিন্তু ভাগ্য ভাল আছিলে যোৱাকালি যে একো অঘটন নহ'ল আৰু ৰাখে হৰি মানে মৰ্ণিংটো বহুত ভাল গৈ আছে এতিয়া মোৰ একদম পুৰা ঝাকাচ গৈ আছে একদম এতিয়া খালি বাবুল টুথপেষ্ট আনিব লাগে আৰু মাজিব লাগে আৰু চুভে বাবুল কিন্তু দিনটো মাৰা বুলি কৈ পেলাই ওলাই যাব লাগে অ'কে থেংক ইউ মোৰ ভিডিঅ' চোৱাৰ কাৰণে আৰু ভিডিঅ' যদি চাইছে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' আজিলৈ সামৰিছোঁ নেক্সট আকৌ এটা উইকেণ্ডত লগ পাম চ' বাই বাই